অৰুণাচল, ইনাৰ লাইন পাৰ্মিট আৰু বাংলাদেশী। অৰুণাচল, ইনাৰ লাইন পাৰ্মিট আৰু বাংলাদেশী, এই বিষয়ে মই আলোচনা কৰিম। নমস্কাৰ। যিহেতু অৰুণাচলত এতিয়া আপোনাৰ প্ৰতিবাদ আন্দোলন এইবিলাক চলি আছে, তেওঁলোকৰ দাবীসমূহ এনেকুৱা যে বাহিৰৰ মানুহ কেনেকৈ সোমাই আহিল অৰুণাচলত, তাতে কেনেকৈ মছজিদ বনালে, কোনে পাৰ্মিশ্যন দিলে, সেই বিষয়লৈ মই অলপ আলোচনা কৰিম। আপোনালোকে ভালকৈ কথাখিনি শুনিব। যিহেতু অৰুণাচলত ILP মানে ইনাৰ লাইন পাৰ্মিট আছে। আপুনি যদি অৰুণাচলত যায়, অৰুণাচলত গ'লে মানে আপুনি তাৰে পাছ ল'ব লাগিব। মানে আপোনাৰ যেনেকৈ আমি বাহিৰা দেশত গ'লে পাছপৰ্ট ল'ব লাগে, তেনেকৈ ইয়াতেও মানে পাছ ল'ব লাগিব। পাছ ল'লে আপুনি টুৰিষ্টৰ কাৰণে ফুৰিব যাব পাৰিব। কিন্তু যদি আপুনি কাম কৰিব যায়, কাম কৰিব গ'লে মানে তেতিয়া কি হয়, যিঘৰ মানুহৰ তাতে আপুনি কাম কৰিব, সেই ঘৰ মানুহৰ নথি পত্ৰ লৈ DC অফিচৰ পৰা এবাৰ আপোনাক সুধিব যে হয় এই মানুহকেইজন আহিছে আপোনাৰ নামত বা আপোনাৰ ঘৰত তেওঁলোকে কাম কৰিব। তেতিয়াও তেওঁলোকে এটা ভেলিডিটি দিয়ে, সেই ভেলিডিটিৰ ওপৰত তেওঁলোকক এখন পাছ বনাই দিয়া হয়। এই কথাটো এতিয়া লাহে লাহে মানে কি হ'ল, সেই ৰাজ্যখনত মানে বিভিন্ন মানুহ মানে একদম ভৰি পৰিল। কোনে লৈ আনিছিল? কোনে লৈ আনিছিলে সেই মানুহবিলাক? অন্য ৰাজ্যৰ মানুহে লৈ থৈ আহিছিলে নেকি? সেইটোতো অনা নাই। কাৰণ অৰুণাচলত এনেকুৱা এটা সীমাই আছে, আপুনি বিনা অনুমতিত যাবই নোৱাৰিব। বিনা অনুমতিত আপুনি যাবই নোৱাৰিব। তথাপিতো তাতে অন্য মানুহৰ বসতি কেনেকৈ হ'ল? আপুনি ধৰি লওক এজন অৰুণাচলী মানুহ নহয়, আপুনি ইয়াৰ পৰা তাতে তাৰে ছোৱালী এজনী আপুনি বিয়া পাতিলে, ঠিক আছে। বিয়া পতাৰ পিছত আপুনি আপোনাৰ ৱাইফ ST হ'ব, আপুনি নন ST হ'ব, আপোনাৰ ল'ৰা ছোৱালী কিন্তু ST হ'ব। এই কথাটো খুব গুৰুত্বপূৰ্ণ কথা। এখন ভাৰততে বিভিন্ন ৰাজ্যত বিভিন্ন মানে নিয়মবিলাক বেলেগ বেলেগ। মেঘালয়ত বেলেগ, অৰুণাচল বেলেগ, সকলো জেগাতে কালচাৰেলবিলাকো বেলেগ, সেইকাৰণে ভাৰত। কিন্তু আজিৰ তাৰিখত ইমান ডাঙৰ ডিজিটেল যুগ, সেই ডিজিটেল যুগত আজিৰ সমাজে এইবিলাক বস্তু বিশ্বাস কমকৈ কৰে। যদি মই এটা কথা কওঁ, ইনাৰ লাইন পাৰ্মিট থকাৰ পিছতো যদি বাহিৰা মানুহে যদি তাতে প্ৰৱেশ কৰি যদি ঘৰ বান্ধিছে, ঘৰ মানে মছজিদ বান্ধা বুলি কৈছে দেই, বাহিৰা মানুহ গৈ তাতে কাম বন কৰিছে, এই কথাটো ময়ো পচন্দ নকৰোঁ। কাৰণ তেওঁলোকৰ এৰিয়াত গৈ কোনো মানুহ এজন যাব নালাগে। কোনো ৰাজ্যৰ পৰাই তেওঁলোকৰ তাতে যাবই নালাগে। ফুৰিব গৈছে বেলেগ কথা, কামৰ সূত্ৰে যাবই নালাগে। কিয় যাব লাগে? দৰকাৰ নাই। এতিয়া কথাটো এনেকুৱা, যদি মানে বাহিৰৰ মানুহ যদি নাযায়, তেতিয়াহ'লে সেই তেওঁলোকৰ ভিতৰৰ মানুহখিনিয়ে কাম কৰিব লাগিব। তেওঁলোকৰ ভিতৰৰ মানুহখিনিয়ে কাম কৰিব লাগিব, হয় নহয়? যদি কাম নকৰে, একো নকৰে, কেৱল মানে আন্দোলন প্ৰটেষ্ট কৰি থাকে, তেতিয়াহ'লে বাহিৰা মানুহটো কাম কৰিবই নে নকৰিব? নিশ্চয় কৰিব। গতিকে ময়ো সকলো ৰাজ্যৰ মানুহকে কওঁ যাতে অৰুণাচলত কোনো ধৰণৰ কামৰ কাৰণে নাযায়। ফুৰিব যাওক, কাম কৰিব দৰকাৰ নাই। নিজা নিজা ৰাজ্যবিলাকত কাম কৰক না, কি আপত্তি আছে? যদি তেওঁলোকে কোনো এজন মানে ৰাজ্য এটাই যদি কৰে, মানে যিমান কেইদিনৰ কাৰণে পাছ লৈ যাব লগা আছে, লওক, বেছি টকা লওক তেওঁলোকৰ পৰা। বুজি পালে? গতিকে আজিৰ ভাৰতত বিভিন্ন ৰাজ্যত বিভিন্ন মত, নানা মুনিৰ নানা মত। ইয়াতে যাব নোৱাৰি, তাতে যাব নোৱাৰি, তাতে অমুক, তাতে তমুক। একেটা ভাৰতৰ মেপ এটা ৰাজ্যতে, এইটো আৰু কি নিয়ম ভাই? সকলোতে মিলি জুলি থাক। কিন্তু এটা কথা, বাংলাদেশীক কিন্তু সোমোৱাটো নিষেধ। এই কথাটো সত্য। যদি বাংলাদেশী তাতে সোমাইছে, বাংলাদেশী সোমাই যদি ঘৰ চৰ বান্ধিছে, এইটো কিন্তু বৰ ডাঙৰ কথা। ভাৰত চৰকাৰে ওলাই দিব লাগে। যদি সঁচাকৈ যদি তাতে আছে, সেইবিলাক বাহিৰ কৰি দিব লাগে। কোনোদিনে এইবিলাক মানি ল'ব নালাগে। কিন্তু যদি ভাৰতৰে মানুহ যদি তাতে গৈ কাম বন কৰিছে, তাতে
আছে, ইনাৰ লাইন থকাৰ পিছতো যদি বাংলাদেশীয়ে যদি তাতে মছজিদ বনোৱা বুলি যদি কৈছে, এইটো বৰ ভাবিব লগা কথা, বহুত ভাবিব লগা কথা। গতিকে ভাৰতৰ যিখিনি মানুহ আছে তাতে কাম কৰক, তাতে থাকক, যি জাতি সম্প্ৰদায় নহওক, কি কথা আছে। ভাৰততো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছেতো, ভাৰততো আছে, সকলো ৰাজ্যতো আছে। গতিকে গতিকে মই এই কথাটোৱে কওঁ যে নিজেও কৰ্মমুখী হওক, নিজেও কাম কৰক, কাম বন কৰি নিজে স্বাৱলম্বী হওক, আনৰ ৰাজ্যৰ পৰা লৈ যাব লগা দৰকাৰ নাই, কি দৰকাৰ আছে। গতিকে এই কথাবিলাক লক্ষ্য কৰি সকলোৱে মোৰ ভিডিঅ'টো ভালকৈ চাব। ধন্যবাদ।